দেশত আকৌ লকডাউন আমি সকলো এতিয়া ঘৰতে আবদ্ধ আৰু এজন ঘৰতে আবদ্ধ মানুহৰ বাবে অন্ন বস্ত্ৰ বাসস্থানৰ লগতে আন এক মৌলিক প্ৰয়োজন হ'ল এণ্টাৰটেইনমেণ্ট গতিকে কৰোনাৰ পৰা বাচিবলৈ ঘৰতে থাকক হাই প্ৰেছাৰৰ পৰা বাচিবলৈ নিউজ চোৱা বন্ধ কৰক আৰু উৎকৃষ্ট মানদণ্ডৰ সিনেমা তথা অন্য ৰুচিপূৰ্ণ সমলৰ বিষয়ে জানিবলৈ সাবস্ক্ৰাইব কৰক জ্যোতিষ কুমাৰ আৰু চাই থাকক আমাৰ অন্য এক অনুষ্ঠান অনেষ্ট ৰিভিউ আজি কথা নাপাতো কোনো পূৰ্ণদৈৰ্ঘ্য সিনেমা সম্পৰ্কে আজি কথা নাপাতো 7-6 ঘণ্টীয়া কোনো ৱেব সিৰিজ সম্পৰ্কে আজি কথা পাতিম 6-7 ঘণ্টালৈকে পাহৰিব নোৱাৰা 20 মিনিটৰ এখন ছুটি ছবিৰ সম্পৰ্কে আৰু ভিডিঅ'টো শেষ কৰি চাব কাৰণ ভিডিঅ'টোৰ শেষত দিয়া থাকিব এটা লিংক য'ত ক্লিক কৰি আপুনি ফ্ৰীতে উপভোগ কৰিব পাৰিব এখন মাষ্টাৰপিচ দাই सर ये तो गोल्ड है শৰ্ট ফিল্মবিলাক এটা ছুটি গল্পৰ দৰে চাই উঠাৰ পিছত এনে লাগে যে भाई हम तो शुरू होते ही खत्म हो गया यार কিন্তু এখন ভাল ছুটি ছবিয়ে কম সময়ত বহু কথা কৈ যায় 15-20 মিনিটৰ অকণমানি চিনেমাখনত চাব জানিলে বহু কথাই পোৱা যায় আৰু চাব নাজানিলে একোৱেই নাই আৰু আজিৰ ভিডিঅ'টোত কথা পাতিম এই অকণমানি দাই নামৰ ছুটি ছবিখনৰ এনে কি আছে যাৰ বাবে চিনেমাখন ইমান স্পেচিয়েল মনোজ বৰকটকীৰ দ্বাৰা পৰিচালনা কৰা এই ছবিখনৰ কাহিনী আগবাঢ়ে এজন সহজ সৰল গাঁৱলীয়া ব্যক্তিৰ দৈনন্দিন জীৱনৰ আধাৰত যাক সকলোৱে দাই বুলি মাতে দাই এজন স্বপ্নদ্ৰষ্টা দাই এজন পলিটিক্স নকৰা আৰু পেঞ্চন নোপোৱা নীৰৱ শিল্পী দাইৰ শিল্প চৰ্চা সীমাবদ্ধ ভাওনা লোকনাট আৰু দুভাগ ৰাতিৰ কবিতা ফাঁকিত দাই এজন খেতিয়ক যিয়ে সংগ্ৰাম কৰিব নাজানে ৰাজপথত তেওঁ পথাৰত সপোন সিঁচে তেওঁৰ মনটো বোকাৰ দৰে কোমল আৰু তেওঁৰ চিন্তাধাৰা সেই সৰু কাটি কাটি সজা আলিটোৰ দৰে ষ্ট্ৰেইট কিম্বা পাৰফেক্ট দাইৰ দৰে আনৰ দুখত দুখী হ'ব পৰা মানুহ এজন প্ৰায় সকলোৰে গাঁৱত থাকে কেতেৰা জেঙেৰাবিলাক নীৰৱে সহ্য কৰি যাব আৰু সেই নীৰৱ ব্যক্তিজনে নিজৰ কণ্ঠ দমাই ৰাখিব নোৱাৰে যেতিয়া সমাজে গতি কৰে ভুল পথত দাই এজন আদবয়সীয়া বৰলা সমাজৰ দৃষ্টিত দায়িত্বহীন অৰ্থাৎ সমাজৰ ভাৰসাম্যতা ৰক্ষা কৰি অহা এটা পুৰণি খুঁটা বৌয়েকৰ খেচখেচনিৰে আৰম্ভ হোৱা দাইৰ দিনটো অম্বিকাগিৰি নাইবা কমলকান্ত ভট্টাচাৰ্যৰ কবিতাৰে সমাপ্তি হয় কেতিয়াবা পিছৰ পৰা মানুহে ইটিকিং কৰে তেখেতৰ শিল্প চৰ্চাক লৈ তেখেতৰ প্ৰগতিশীল আদৰ্শক লৈ তেওঁক মানুহে ইটিকিং কৰে স্থায়ী জব এটা নোহোৱাক লৈ স্থায়ী সাংসাৰিক জীৱন নোহোৱাক লৈ কিন্তু দাই আনৰ দুখতহে দুখী আনৰ কথাত নহয় তেখেতে তেখেতৰ শিল্পক লৈ উৎসাহী কাৰণ তেওঁৰ পিছত আছে এটা প্ৰজন্ম আৰু আগলৈ এটা আছে বহু দীঘল যুগ এই কথাৰ বাবেই তেওঁ বৌয়েকৰ গালি খায় বৌয়েকৰ এয়া খং নহয় এয়া স্নেহ দাইৰ সৰলতাৰ সুযোগ লৈ মানুহে ব্যৱহাৰ কৰাৰ কথা বৌয়েকে বুজি পায় কিন্তু দাইক বুজা মানুহে কম দাইক কেৱল ভতিজীজনীহে বুজি পায় ৰাইজৰ হাঁহি ঠাট্টা মস্কৰা ভতিজীৰ উৎসাহ আৰু বৌয়েকৰ খেচখেচনিয়ে দাইক এজন স্বাভাৱিক হাউচবেণ্ড মেটেৰিয়েল পুৰুষলৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰে কিন্তু দাই এজন হাউচবেণ্ড হ'বলৈ এখন সংসাৰৰ অংশীদাৰ হ'বলৈ নাইবা এটা স্থায়ী চাকৰিৰ বাবে জন্ম হোৱা নাই দাই জীয়াই আছে সমাজৰ বাবে দাইৰ জন্ম হৈছে ৰাইজৰ বাবে এজন আন অফিচিয়েল যোদ্ধা হিচাপে আমি দাইৰ দৰে ৰেয়াৰ ব্যক্তিত্বৰ মানুহবিলাকক বুজি নাপাওঁ তেওঁলোকৰ অৱদানক এপ্ৰিচিয়েট নকৰোঁ গুৰুত্ব দিব নোখোজোঁ আশা কৰোঁ এই ছুটি ছবিখনে আমাক দাইৰ দৰে মানুহ এজনৰ মূল্যবোধ বুজি পোৱাত সহায় কৰিব আশা কৰোঁ এই ছুটি ছবিখনে আপোনাৰ সমাজৰ দাইৰ দৰে ব্যক্তিজনক শ্ৰদ্ধা কৰিবলৈ শিকাব আশা কৰোঁ এই চিনেমাখন চোৱাৰ পিছত দাইৰ দৰে মানুহবিলাকে সমাজৰ উত্তৰণত সমাজৰ সঁহাৰি পাব চিনেমাখনৰ অভিনয় কাহিনীৰ লগতে কেমেৰা ৱৰ্কছ বহুত সুন্দৰ হৈছে ক'বলৈ গ'লে চিনেমাখনৰ চিনেমাটোগ্ৰাফী একদম নেক্সট লেভেল চেষ্টা কৰিছোঁ যদিও কলাত্মক চিনেমাবিলাকৰ বিষয়ে বহুত ক'ব নোৱাৰি বুজাব নোৱাৰি মাথো এনেকুৱা চিনেমাবিলাকৰ সৌন্দৰ্যতা অনুভৱ কৰিব পাৰি উপভোগ কৰিব পাৰি আপোনালোকেও উপভোগ কৰক আপোনালোকেও অনুভৱ কৰক তাইৰ ব্যক্তিত্বক তাইৰ জীৱন কাহিনীক তাইৰ জীৱন সংগ্ৰামক লিংক ইয়াত আছে আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰি এনেকুৱা মাষ্টাৰপিচ এখন যে এক্সিষ্ট কৰে সকলোকে জনাই দিয়ক ধন্যবাদ জয় হিন্দ জয় আই অসম